বন্ধু বান্ধৱীসকল চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। বন্ধুসকল আজিও আপোনালোকলৈ কেইটামান জিকে প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আৰু যদি বন্ধুসকল আপোনালোকে মোৰ চেনেলটোত আজি প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। বলক বন্ধুসকল এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ বৰদলৈ ট্ৰফী প্ৰথম কিমান চনত আৰম্ভ হৈছিল? উত্তৰ হৈছে বি 1952 চনত। 2 নম্বৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ হৈছে ডি 29 আগষ্ট। তাৰপাছত 3 নম্বৰ কোনখন ৰাষ্ট্ৰই প্ৰথম পুৰুষৰ FIH হকী বিশ্বকাপ জয় কৰিছিল? উত্তৰ হৈছে বি পাকিস্তান। 4 নম্বৰ ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ হৈছে বি নিউয়ৰ্কত। বন্ধুসকল মনত ৰাখি থ'ব, ইউনিচেফৰ প্ৰতিষ্ঠা হৈছিল 1946 চনৰ 11 ডিচেম্বৰ তাৰিখে। তাৰপাছত নেক্সট 5 নম্বৰ তলৰ কোনখন দেশ চাৰ্কৰ সদস্য নহয়? উত্তৰ হৈছে এ ম্যানমাৰ। বন্ধুসকল চাৰ্কৰ মুঠ সদস্য ৰাষ্ট্ৰকেইখন হ'ল আফগানিস্তান, ভূটান, বাংলাদেশ, ভাৰত, নেপাল, মালদ্বীপ, পাকিস্তান আৰু শ্ৰীলংকা। 6 নম্বৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ হৈছে ডি জেনেভা। তাৰপাছত নেক্সট 7 নম্বৰ বিশ্ব বাণিজ্য সংস্থা কেতিয়া গঠন হৈছিল? উত্তৰ হৈছে ডি 1 জানুৱাৰী 1995 চনত। আৰু বন্ধুসকল বিশ্ব বাণিজ্য সংস্থা ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। তাৰপাছত 8 নম্বৰ ঘানা দেশখনৰ মুদ্ৰাৰ নাম কি? উত্তৰ হৈছে বি চেডি। বন্ধুসকল ঘানা দেশখনৰ মুদ্ৰাৰ নাম হৈছে চেডি। আৰু বন্ধুসকল ঘানা দেশৰ ৰাজধানী হৈছে আক্ৰা। তাৰপাছত 9 নম্বৰ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় মুদ্ৰাৰ নাম কি? উত্তৰ হৈছে বি ৰেণ্ড। 10 নম্বৰ গিদ্দা আৰু ভাংৰা মূলতঃ কোন ৰাজ্যৰ সৈতে জড়িত? উত্তৰ হৈছে ডি পাঞ্জাৱ। 11 নম্বৰ তলৰ কোনটো নৃত্য ৰাজস্থানৰ লগত জড়িত? উত্তৰ হৈছে এ ঘুমৰ। তাৰপাছত 12 নম্বৰ ৰম্মান কোন ৰাজ্যৰ ধৰ্মীয় উৎসৱ? উত্তৰ হৈছে বি উত্তৰাখণ্ড। 13 নম্বৰ পৃথিৱীৰ আটাইতকৈ গভীৰ মিঠা পানীৰ হ্ৰদ কোনটো? উত্তৰ হৈছে চি বৈকাল হ্ৰদ। তাৰপাছত 14 নম্বৰ পেৰিছ কোনখন নদীৰ পাৰত অৱস্থিত? উত্তৰ হৈছে এ চেইন নদী। তাৰপাছত 15 নম্বৰ জৰ্ডান দেশৰ মুদ্ৰা কি? উত্তৰ হৈছে ডি দিনাৰ। বন্ধুসকল 16 নম্বৰ বিষুৱ ৰেখা, কৰ্কটক্ৰান্তি ৰেখা আৰু মকৰক্ৰান্তি ৰেখা এই তিনিওটা ৰেখা একেলগে কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ যায়? উত্তৰ হৈছে এ আফ্ৰিকা। 17 নম্বৰ পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণীটোৰ নাম কি? উত্তৰ হৈছে ডি জিৰাফ। তাৰপাছত 18 নম্বৰ পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনখন? উত্তৰ হৈছে বি এণ্ডিছ পৰ্বতমালা। তাৰপাছত 19 নম্বৰ তলত উল্লেখ কৰা কোনখন ৰাজ্যৰ উপকূল নাই? উত্তৰ হৈছে বি ৰাজস্থান। তাৰপাছত 20 নম্বৰ ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাডালক কি নামেৰে জনা যায়? উত্তৰ হৈছে চি ৰেড ক্লিফ লাইন। বন্ধুসকল আজিৰ ভিডিঅ'টোত এইকেইটাই আছিল প্ৰশ্ন উত্তৰ। আৰু বন্ধুসকল আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গলৈ যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰে যাতে তেওঁলোকৰো উপকৃত হয়। ধন্যবাদ।